ফেচবুকত পোৱা এটা তথ্য মতে জুবিন গাৰ্গৰ প্ৰথম ফাংচন হৈছিল সোণাৰী। অনামিকাত কেছেটটো তেতিয়া ওলাইছিলে। মানুহৰ বুকুত লাহে লাহে সোমাইছে হাঁহিলে তুমি মুকুতা সৰে, কিন্তু জুবিন গাৰ্গ তেতিয়াও জুবিন গাৰ্গ হোৱা নাই। লাহে লাহে গীতবিলাক হিট হ'লেও জুবিনক কিন্তু কোনেও ফাংচন কৰিবলৈ মতা নাই। যোৰহাটতো জুবিনক বহুতে ষ্টেজ দিবলৈ নিবিচাৰে। পিন্ধন বেয়া, চুলি তুলি দীঘল, দেখিবলৈ কিবা এই বুলি। জেবি কলেজত পঢ়িলেও জেবি কলেজৰ বহুত ছাত্ৰই সেই সময়ত জুবিনৰ নামটোৱে সহিব নোৱাৰে। এবাৰ জেবিৰ এটা অনুষ্ঠানত জুবিনে এটি বিহুগীত গাইছিল। আচলতে জুবিনে জুবিনৰ ভনীয়েক জংকীৰ লগত হাৰমনিয়াম বজাই আছিল আৰু জংকীৰ অনুৰোধত গীতটো গাবলগীয়া হৈছিল, কিন্তু সেই কথাটো বহুতে হজম কৰিব পৰা নাছিল। সেই সময়ত জেবিৰ সাংস্কৃতিক সম্পাদক সম্ভৱতঃ সোণাৰীৰ পৰিমল কলিতা, কিন্তু পৰিমলৰো হাত ভৰি বন্ধা। জুবিনক ইচ্ছা কৰিলেও তেওঁ গীত গাবলৈ দিব নোৱাৰে। তেতিয়াই পৰিমলে এটা পৰিকল্পনা কৰিলে, জুবিনক এখন ষ্টেজ দিবই লাগিব, কিন্তু ক'ত দিব? পবিত্ৰ মাৰ্ঘেৰিটা, গৌতম চক্ৰৱৰ্তী আৰু দুই এজনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ল যে জুবিনক সোণাৰীতে এটা প্ৰগ্ৰেম দিয়া যাওক। সোণাৰীত তেতিয়া পৰিমল কলিতা, পৰাণ শইকীয়া, জ্যোতিপ্ৰসাদ বৰুৱা, ৰাজু বৰকটকী, দীপক কলিতা, বুবুল ফুকন, অভিজিত বৰুৱাই সোণাৰী কালচাৰেল ক্লাব নামেৰে এটা অনুষ্ঠান গঠন কৰিছে। লগত আছিল সুৰজিৎ বৰাও। সেই বেনাৰতে জুবিনক প্ৰথম ফাংচন দিয়াৰ বাবে সকলো ঠিক কৰা হ'ল, কিন্তু তাতো লেঠা লাগিল। সোণাৰী কালচাৰেল ক্লাব পঞ্জীয়ন নাই। সেই নামত চৰাইদেউ প্ৰশাসনে সোণাৰী কলেজত ABITA নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত অনুষ্ঠানৰ অনুমতি দিব নোৱাৰে। তেতিয়া পৰিমল কলিতাহঁত সমলয়ৰ দ্বাৰস্থ হ'ল। সমলয় তেতিয়া ৰাজ্যৰে এটা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান। সেই সমলয়ৰো একাংশই অখ্যাত জুবিনৰ ফাংচনৰ সৈতে নিজৰ নামটো জড়িত কৰিবলৈ অনীহা প্ৰকাশ কৰিলে। অৱশেষত যেনিবা পৰিমলহঁতৰ হেঁচাত সমলয়ে নিজৰ নামটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে। অনুষ্ঠানৰ বাবে প্ৰশাসনৰ অনুমতি আহিল। সেয়া 1993 চন। সোণাৰীত জুবিন নামৰ কোনোবা এজন শিল্পীৰ এটা সংগীতানুষ্ঠান। সৰু চহৰখনত ক'ৰবাত হাঁহিলে তুমি মুকুতামণি সৰে, এনেকুৱা স্বৰত উচ্চ স্বৰত কেছেট বাজিবলৈ ধৰিলে। তাতকৈ বেছি পৰিচয় নাই, এই ল'ৰাটোৱে আহিব। কিন্তু পৰিমল কলিতাহঁতৰ কি দুঃসাহস! তেওঁলোকে সেই অখ্যাত জুবিনৰ অনুষ্ঠানৰ বাবে টিকটৰো ব্যৱস্থা কৰিলে। 20 টকা, 30 টকা আৰু 50 টকাৰ টিকেট। তেতিয়া সোণাৰী কলেজৰ ছাত্ৰ প্ৰাণজিৎ চাংমাই সোণাৰী কালচাৰেল ক্লাবৰ সৈতে জড়িত তেখেতসকলে কি কৰিলে, অনামিকাখন ৱাকমেনত বজাই বজাই এইজনে আহিব বুলি টিকেট বিক্ৰী কৰিবলগীয়া হৈছিল। নহ'লেনো জুবিনক চিনে কোনে? বাজেট নাই। শেহত আয়োজকৰ বেজবোৰে নিশা নিশা পঞ্জিতহঁতে নিজেই চিলাবলগীয়া হৈছিল। নিৰ্দিষ্ট দিনত হাঁহিলে তুমি মুকুতামণি সৰে শুনিবলৈ বহুত মানুহ গোট খালে। অনুষ্ঠান 8 বজাৰ পৰা। কিন্তু জুবিন আহি নাপায়। যোগাযোগ কৰিবলৈ এতিয়াৰ দৰে মোবাইল নাই। অৱশেষত 10:30 বজাত জুবিন আৰু বাদ্যযন্ত্ৰীৰ দলটো আহি পালেহি। আচলতে তেওঁলোকৰ গাড়ীখন নামৰূপত দুৰ্ঘটনাত পতিত হৈছিল। যোৰহাটৰ পৰা জুবিন আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডিব্ৰুগড়লৈ গৈছিল। গাড়ীখনক বাদ্যযন্ত্ৰী বন্ধুকেইজনক তাৰ পৰা তুলি আনিবলৈ। সেই অহাৰ বাটতে হৈছিল দুৰ্ঘটনা। সোণাৰীত প্ৰাণ ভৰি গীত গালে জুবিনে। জুবিনৰ জীৱনৰ সেয়া প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান, প্ৰথমখন ফাংচন। সেই দিনটোত আৰু এজন লোকৰ জন্ম হৈছিল, এংকৰ পবিত্ৰ মাৰ্ঘেৰিটা। পৰিমল কলিতাই সহপাঠী পবিত্ৰ মাৰ্ঘেৰিটাক অনুষ্ঠানটোৰ এংকৰিঙৰ দায়িত্ব দিছিল। দুটা ভাষাত এংকৰিং, অসমীয়া আৰু ইংৰাজী। এক সফল সাংস্কৃতিক সন্ধিয়া। প্ৰথমতে ভৰা অডিটৰিয়াম, পিছলৈ টিকট নাচাই দুৱাৰ খুলি দিবলগীয়া পৰিৱেশ। কোন জুবিন গাৰ্গ? কি গাইছে এই দীঘল চুলি ল'ৰাটোৱে? সকলো অবাক। দৰ্শকৰ উল্লাস। কলেজৰ নতুন অডিটৰিয়ামটোৰ বেৰত ঠেকা খাই বহু দূৰলৈ ছিটিকি পৰিল। বহু দূৰলৈ। অনুষ্ঠান শেষ হ'ল। জুবিনৰ প্ৰথমখন ফাংচন। মাননীৰ কথা আহিল। মাননী পৰিমলহঁতে হাতত তুলি দিলে নগদ 6,000 টকা। বহুত টকা। জুবিনে হাঁহি মাৰি লৈছে। গীতৰ সভাৰ পৰা জীৱনৰ প্ৰথমটো উপাৰ্জন। 1200 টকা গাড়ী ভাড়া,
বাদ্যযন্ত্ৰী বন্ধুসকলক 300 টকাকৈ দিয়াৰ পিছতো 2000 মান টকা ৰৈ গৈছিল। পবিত্ৰ মাৰ্ঘেৰিটাকো সেইদিনা এংকৰিং কৰাৰ বাবদ 3000 টকা দিয়া হৈছিল। সেয়া পবিত্ৰ মাৰ্ঘেৰিটাৰো জীৱনৰ প্ৰথম উপাৰ্জন। আচলতে পবিত্ৰক 1000 টকা দিয়াৰ কথা আছিল, কিন্তু জোৰাব পৰা নগ'ল। আয়োজকৰ অৱস্থা দেখি পবিত্ৰ মাৰ্ঘেৰিটা 300 টকাতে সন্তুষ্ট হ'ল। সেই সোণাৰীৰ অনুষ্ঠানত গীত গোৱা অখ্যাত জুবিন গাৰ্গ তাৰ পিছতে জুবিন হৈ পৰিল। ঢৌদৰ আলিয়েদি তেওঁ লুইতলৈ আহি সেই লুইতেদি সাঁতুৰি সাগৰো পাৰ হৈ অতিক্ৰম কৰি গ'ল। পবিত্ৰ মাৰ্ঘেৰিটাইও জুবিনৰ অনেক অনুষ্ঠানত প্ৰফেশ্যনেল ফিজ লৈ এংকৰিং কৰিলে। পৰিচয় সলনি হ'ল। এই কথাখিনি প্ৰাণজিৎ শইকীয়াৰ ফেচবুক ৱালৰ পৰা লোৱা হৈছে। আৰু ইয়াৰ বাহিৰেও বিশেষ এটা ধন্যবাদ দিব লাগিব সোণাৰীবাসীয়ে জুবিনক প্ৰথম ব্যৱসায়িক ভিত্তিত মঞ্চ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। একাদশ